মোৰ ইউটিউব চেনেল এছামিজ বিমললৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া জাতিৰ স্বাভিমান ভোগালী বিহুৰ উৰুকা। এই ভোগালী বিহু উপলক্ষে আপোনাসকল আটাইকে মই ভোগালী বিহুৰ বহু শুভেচ্ছা জনাইছোঁ। আজি মই কেইখনমান বজাৰৰ মাছৰ বজাৰলৈ যাবলৈ বিচাৰিছোঁ। আশা কৰোঁ আপোনাসকলে কোনো ব্লগ নহয়, এই মাছৰ বজাৰ কেইখনত মাছ বাৰু কেনেকুৱা মাছ ওলাইছে, কিমান ডাঙৰ মাছ, যিহেতু বিহু উৰুকা বুলি ক'লে মাছে বেছি প্ৰাধান্য পায়। আহক যাওঁ বলক। মাছ, কাঠ আলু, আপোনাৰ গছ আলু বুলি যিটো কয়, গছ আলু, এয়া বিভিন্ন ধৰণৰ গছ আলু আৰু সম্পূৰ্ণ বিহুৰ যিবিলাক আমাৰ লাগতিয়াল সামগ্ৰী, এই আটাইবিলাক এই বজাৰখনত পোৱা যায়। যথেষ্ট মানুহৰ সমাগম হৈছে। আপোনাসকলে চাওক, মই গাড়ীৰ পৰা ননমাকৈ আপোনাসকলক দেখুৱাইছোঁ। এয়া মানুহৰ যথেষ্ট সমাগম হৈছে। এই 10:30 বাজিছে এতিয়া, কিন্তু এই কাঠআলু চাওক, কাঠআলুৰ বজাৰখন চাওক, যথেষ্টখিনি কাঠআলু লৈ আহিছে। আৰু সৌফালে আপোনাৰ পিছফালে মাছৰ বজাৰখন, ইয়াত এয়া এইফালে মাছৰ বজাৰখন, যথেষ্টখিনি মানুহ তাতো আহিছে। এয়া মাছৰ বজাৰ, এই আপোনালোকক দেখুৱালোঁ। পিছফালে মাছৰ বজাৰ, আৰু ইয়াত যিহেতু গাড়ী ৰাখিব নোৱাৰি, মই আপোনালোকক অকণমান ঘূৰাই দেখুৱাই দিম। এয়া মুৰ্গীৰ বজাৰ, এইফালে মুৰ্গীৰ বজাৰ, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ইয়াৰ ৰঙালাও ওলাইছে। ৰঙালাও আমি তো সবখানে বেশি করবো, মই আর বেশি নকওঁ, মই যে ঢিলে দিম বললি নাই যাও কথা আসাম দি যাই আর রাখো মাসলা
লাগে বোলে